নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ নতুনকৈ নিযুক্তি দিয়া আমাৰ সংখ্যালঘু বিভাগৰ উপাধ্যক্ষ কলন্দৰ আলী বৰলস্কৰ ডাঙৰীয়া তেখেতক মই কিছুদিন আগে সংখ্যালঘু বিভাগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিছোঁ। আমাৰ সৰ্বভাৰতীয় অধ্যক্ষ সাংসদ ছায়েৰ ইমৰান প্ৰতাপগুৰি ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি এতিয়া ভাবিছোঁ যে আমাৰ অসমতো বিভিন্ন মাদ্ৰাছাই হওক বা বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকতো আমাৰ সংখ্যালঘু বিভাগটো আমি শক্তিশালী কৰিব লাগে। তাৰ কাৰণে মই আমাৰ এখেতে আমাৰ হাফিজ চাহাবো হয়, যাৰ কাৰণে মই কলন্দৰ চাহাবক সংখ্যালঘু বিভাগৰ ৰাজ্যিক উপাধ্যক্ষ হিচাপে নিযুক্তি দিছোঁ আৰু আশা কৰিছোঁ তেখেতে গোটেই অসমৰ লগতে আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যবিলাকতো ধৰ্মীয় কামত ঘূৰি থাকে। জমিয়তৰ মানুহবিলাকৰ লগতো তেখেতৰ এটা সম্পৰ্ক আছে। গতিকে আশা কৰিছোঁ তেওঁৰ পৰা মই আশা কৰিছোঁ যে আমাৰ সংখ্যালঘু বিভাগ আমি কেনেকৈ অসমত এটা ধৰ্ম নিৰপেক্ষ দল আৰু ধৰ্ম নিৰপেক্ষতা আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ, আমি কেনেকৈ আজি আমাৰ সংখ্যালঘুসকলে কেনেকৈ আমি হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান, জৈন, বৌদ্ধিষ্ট সকলো জাতি জনগোষ্ঠীৰ মাজত আমি একতা ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে মই আমাৰ হাফিজ চাহাবক নিযুক্তি দিছোঁ। আশা কৰিছোঁ যে তেখেতে অসমৰ যি সমন্বয় সেই সমন্বয় ৰক্ষা কৰি আমাৰ ধৰ্মীয় সংখ্যালঘুসকলকো একত্ৰিত কৰি কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰি অহা দিনত আমাৰ অসমৰ উন্নয়নৰ স্বাৰ্থত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ যাতে যি একতাৰ বাৰ্তা যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে তেখেতক ওপৰত মই আশা ৰাখিছোঁ। আৰু যেনেকৈ আমাৰ আপোনালোকে জানে আজি এসপ্তাহ হৈ গ'ল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আকস্মিক যি বিয়োগ হৈছে, তাত আমি সকলোৱে মৰ্মাহত হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ হিয়াৰ আমঠু শিল্পী আজি অসমৰ আৱেগ অনুভূতি হৈ পৰিছে আৰু তেখেতৰ মৃত্যুত যেনেকৈ আজি সকলো জাতি জনগোষ্ঠীৰ মানুহ আজি তেখেতৰ কাৰণে হিয়া উভৰি কান্দিছে, চকুপানী ওলাইছে, তেনেকুৱা আমি সেই যেন তেখেতে যেন আজি সমন্বয়টো আগৰ সেই সমন্বয় ঘূৰি আনিছে অসমত, আগৰ সেই ভাতৃত্ববোধ তেখেতৰ মৃত্যুৱে ঘূৰাই আনিছে। গতিকে আশা ৰাখিছোঁ যে আমিও সংখ্যালঘুসকলে অসমত যি শংকৰ আজানৰ দেশ, সেই দেশৰ যি ভাতৃত্ববোধ আমি সেইটো আকৌ যাতে ঘূৰাই আনিব পাৰোঁ সংখ্যালঘু বিভাগে আমি কাম কৰি যাম। থেংক ইউ ভেৰি মাছ।